Friends, good morning. So, আকৌ এটা ভিডিঅ' বনাম বুলিকে মই ভাবিছোঁ। সো ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ। একে পাহাৰৰ মাজৰ পৰা ষ্টাৰ্টিং কৰিছোঁ ভিডিঅ'টো। স্বাগতম বুলি জনাই নাই চবকে। সো স্বাগতম জনাই লৈছোঁ চবকে মোৰ চেনেলটোলৈকে। সো আপোনালোকক বস্তু এটা দেখুৱাইছোঁ। ইটছ কল বাহাকা। পেটৰ বাবে বহুত ভাল। মানে মই ভাবিছোঁ ঘৰত লৈ যাম মানে লৈ যামেই নেকি? যাওঁ নেকি? ভাল হ'ব। মোকো দিবি দে। নাই এইটো একচুৱেলি পেটৰ কাৰণে বহুত ভাল। চ' এইফালে দেখিছেনে আপোনালোকে একদম পূৰা একদম মৃগ পহু একদম ধৰিব অহাৰ নিচিনা লাগি আছে পূৰা। কিন্তু মৃগ পহু নাই ইয়াত বাৰু, হাতী পহুহে ওলাব। দৈবা পাম ওলালে। ঠিক কথা কৈছে দেই। এতিয়া যদি বাবা ওলাই তাৰমানে ক'ত যাম কি কৰিম মানে ভগৱান জানে আৰু। তো ৰাইজে টেনশ্যন নল'ব যদি হাতী বাবা ওলায়, আপোনালোকক দেখুৱাই থাকিম। কেমেৰা অন কৰি ধৰিম, 10 নম্বৰত সঁচাকৈ কৈছোঁ, বিদ্যা কৈছোঁ। এতিয়া আপোনালোকে চাওক জংঘলত আছোঁ, এইখিনিতে অলপ হাতীকো দেখিছোঁ মানে বাবাই ধুনীয়াকৈ পূজা কৰিবলৈ ধোঁৱালাই আছে। এই গজালে আৰু এবাৰ লাগিব, আপোনালোক লৈ আনিম মই চিকিব মানে। আয়া হাতখন বিষাইছে অ'। এই বইল কৰি খাই আৰু। বইল কৰি পেলাই এইটো খাব লাগে, বঢ়িয়া মজা। বইল কৰি খালোঁ। এইটোও পাৰে, এইটো টোটেলি ফুলা নাই নহয়। এই দেখিছোঁ এইকেইটাই, এই কলিকেইটা, এই কলিকেইটা, এইকেইটা হ'ল এই কলিকেইটা। একদম আমি জংগলী মানুহ দেই, জংগলীয়া খাদ্য খাই ভাল পাওঁ। এইটো আপোনালোকে বইল কৰিব, বইল কৰি পেলাই ধুনীয়াকৈ এনেকুৱা টানি দিবচোন, এনেকুৱা মজাকৈ গুচা খায়। আৰু তাত অকণমান কেঁচা তেল পিঁয়াজ অলপ দি পেলাই খাব, একদম পেটৰ কাৰণে নাম্বাৰ 1। পেটৰ যদি প্ৰব্লেম আছে ভাল হৈ যাব 10 নম্বৰত, সঁচাকৈ কৈছোঁ মই। মই মিছা কথা নকওঁ, কিন্তু কেতিয়াবা কওঁ। নাই তই বেছিভাগ মিছা কথাই কোৱা, আজি কিন্তু সঁচা কথা আয়া সেইটো দেখিছোঁ ন মানুহটো, মই বোলে মিছা কথা বেছিকৈ কওঁ। তই হাঁহিছা একেবাৰে বাঁহাকা মুখত ভৰাই দিম। নিজৰ পৰা যেতিয়া আহিব মোক ফোন কৰিব, এইফালে আহি যাম, বাঁহাকা ছিঙিব। এইয়া দেখিছে পূৰা ছিঙি আছে একদম। জিঙিলাল্লাহ একদম পূৰা ধাৰাসাৰ বৰষুণ থাকে, কিন্তু ধাৰাসাৰ জংঘল ইয়াত দেই। এইটো ক'ত যায় বোলে তামোলে। তামোলে আকৌ হাগিব গৈছে না কি? আৰু এটা বঢ়িয়া বস্তুটো এই দেখিছেনে? এইটো চিনিও নাপায় নহয় কেলা। মজা ফুল আৰু এইটো একদম। এইটো চাওঁ আমি পাহাৰ ফুল ক'ত চাং দেখুৱা, এইফালে দেখুৱা আমাক। এইটো বাঁহাকাৰ একেটাক কৈ ফুল, এইটোক কৈ কলি। এই ফুলকেইটা বাঁহাকা পিঠাগুড়িৰ লগত খাব ধুনীয়াকৈ, লগতে দিব কেঁচা মাছ, গোটা মাছ হ'লে মজা। সেইকেইটা কি হয়, কৰ্দৈ নেকি? আপোনালোক আৰু এটা বস্তু দেখুৱাওঁ। এয়া জংঘলত কয় নহয় ঢেৰ কিবা কিবি ফল মূল পায়, এই দেখিছে কৰ্দৈ। এইটো অমিতে খাই এতিয়া টেষ্ট কৰিব। এই হৈ গ'ল, টেঙা নে তিতা? বঢ়িয়া মিঠা লাগে। মিঠা বোলে, মই খাম বাৰু কেতিয়াবা। হৈছে ন? দৰ্শকৰ কাৰণে, দৰ্শক মণ্ডলীৰ কাৰণে থাকক। মোকো দিবি দে অলপ চলপকৈ। এইডাল চিগুৰডাল মালডাল ইমান ডাঙৰ থকা নাই। এইডাল পুৰা দিয়া দে খুচবু একদম তিতা ইমান দীঘল। এইখিনিতে ভাঙি দিবা। এইডাল দেখিছে আপোনালোকে, পূৰা একদম যাবা লাগা লগো। এইবিলাক পূৰা অৰ্গেনিক বস্তু, একো একদম ভেজাল নাই। পূৰা পেটৰ কাৰণে বিন্দাছ বঢ়িয়া বস্তু। চকুৰ কাৰণেও ভাল। চকুনে ইয়াত পিটিক পটাক মাৰিছে, পাৱাৰ বাঢ়িলে তাৰ গোন্ধতে। কথাটো আৰু ইফালে ধুনীয়া পিঠা ওলাই থৈ দিছে তলফালে। আপোনালোক আৰু এটা বস্তু দেখিছে একদম মজা। এইয়াক কৈ চম্পা বৈ, সৰু পোৱালি বোলে চম্পা বৈ খাই যে। আপোনালোকে হয়তো ধৰিব পৰা নাই, অকণমান জুম কৰি দেখুৱাই দিব। চম্পা বৈ মানে আপোনালোকৰ যে বজাই লৈ যায়, এই দেখিছে বগা এইটো একদম ইয়াতে কালাৰ দি কেনে অকণমান পিংক কালাৰ টাইপ কৰিকে লৈ যায় আৰু পিংক কালাৰটো এইটোৱে। চ' সেয়াই আৰু
ৰাস্তা ঐ ৰাস্তা চস্তা চিনি নাপাওঁ ইহঁতক লৈ আনিছোঁ মই অহা নাই ইয়াত আগত আহিছিলোঁ দেই আগতে बहुत আগত इसको बोलते हैं नज़ारा ये देख रही हो ना ये हमारा जागीर टाउन और ये है अमित भाई कैमरा से आगे चला गया तो এতিয়া আপোনালোক ড্ৰোন থাকালে এনেকা মজা চাংগাকৈ দেখাই দিয়া বেলেগ বুলি আৰু মোৰ কেমেৰাটো ঢুকিয়ে নাপায় চাইনিজ মোবাইল না চাইনিজ মোবাইল যে এই ঢুকিয়ে নাপায় সেয়া সেয়া দেখিছে একদম পূৰা এইফালে এয়া AK-47 লৈছে পূৰা ওলাই আছে এইফালে মাজত আয়া ও বে কাইটা শুনিলোঁ কাইটা হয় এয়া মোক বখলালে কি বেলগছ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এইখিনি ক'ব লাগিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কাৰণ বেলৰ চবফালে বেলগছ এই দেখিছে একদম পূৰা বেল বেল বন হৈছে অঁ এই পাহাৰৰ এৰিয়াত এনেকৈ লাগে গম না আৰু যিবিলাক নেচাৰেল প্ৰকৃতি লাভাৰ ন প্ৰকৃতি লাভাৰবিলাকতো এইবিলাকত থাকি মজা পাব ফিলিংছ পূৰা নেচাৰেল এইফালে দেখিছে পূৰা এইবিলাক এয়া বেলগছ দেই এয়া বেলগছ এয়া চবফালে বেলগছে আইও তামাম ভাল লাগছে আয়া ইয়া 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 এয়া এইফালে দেখিছে পূৰা সাৱধানে যাব লাগিব এইবিলাক গোটেই তাৰমানে আমাৰ ঘূৰি ফুৰে আৰু বনাইছোঁ জেগাটা চ' আহি আমি পাইছোঁ আহি মানে ইয়াতে যে ব্লাষ্টিং কৰে ন শিলৰ কোম্পানী আছে চ' তালৈকে আহি পাইছোঁ উঠিবা নকচোন এইটোৱে ৰাস্তাটো এই ব্লাষ্টিং যে দিয়ে এইটো মেচিনটো যিটো পাৱাৰ দিয়ে আৰু যিটোৱে খুলে গাত সেইটো ये जो डंडा देख रहे हैं ना इसे खोलते हैं हील को और ये पाइप जो है ना ये पाइप को अंदर दबाते हैं मीन्स अंदर हाँ ये वाला पाइप वेट है 9 केजी मान আছে या আগতে এডাল উঠাই পেলাই তলৰ পৰা সেইখন দেখিছে মানে আমাৰ জাগীৰ চিঠিখন সেইখনে মজাকৈ চাইছে ষাঠি টকালৈ দেখে হা অঁ সেই যোৱা বেল এয়া বেল লাগি আছে এয়া বেল লাগি আছে এইবিলাক বেল লাগি আছে এইটো আপোনালোকে দেখিছেনে গোটেই মানে ইয়া চাওক চব সেনেকুৱা এইটো বেলবিলাক পৰি আছে কিন্তু চব এনেকুৱা খাইছে কিহে খাইছে বেয়া কিবা কুটিছে কিবা কুটি পেলাই খাইছে এয়া গোটেই যিমান বেল পৰিছে চব তেনেকুৱা দেখাব আপোনালোকে আৰু আনকি গছৰ ওপৰত যিমান বেল লাগি আছে যিবিলাক পকিছে ন সেই পকা বেলবিলাক চব সেনেকুৱা কিবা হেৰি টাইপ হৈ গৈছে খোলা টাইপ হৈ গৈছে পানী ভৰাই পেলাই পানী খাব পাৰিম এতিয়া ভাল অৰিজিনেল বেল পাওঁ নহয় এটা দেখা নিচিনা পাইছোঁ সেইটো দেখিছেনে এইটো সেনেকুৱা চব সেনেকুৱাই বেল কয় নহয় দূৰৰ পৰা দেখাটো বহুত ভাল লাগে যেতিয়া ওচৰত যাবি ইটছ তাৰমানে এনেকুৱা আৰু এটা বেল যি দেখা পাইছিলোঁ পুৰা একেবাৰে লুটুমা হৈ ৰখি থকা এইফালে আছিলে লুটুমা হৈ পকি থকা বুলি কৈছে ইজন বিখ্যাত মানুহজন বল বেল খোৱা আশা মুখতে থাকি গ'ল লৈ আহিলোঁ খোৱা নিছ যি ওখ পৰিলে আৰু মাটিটো এনেকুৱা টান নহয় একদম টপিনা সিজি যাব এনেকুৱা ডাউন টপিনা মানে থাম আৰু এখন যদি কেনেবাকৈ বৰষুণ পৰে ভালে উঠিব কোন ভালে উঠিব বোলে হাতখন বিষাইছে আজি ঘূৰিবৰ আছে মৌ আছিলা
হেৰি কি কয় ধুনীয়াচোন মানে এইটো ঘৰত লৈ যাম ধুনীয়াকৈ একদম ৰং কৰিম ধুনীয়াকৈ চাফা কৰিম তাৰপিছত পানী খাবি পানী খাম ধেত মোক তেতিয়া যদি শিকাই দিলি হয় ইমান চৈতান বে ৰ মই জুম কৰোঁ ৰ এইটো অকণমান ইমান ওপৰ পৰা আহিছোঁ চাওক না আপোনালোকে ইমান দেখিছে মস্ত মঠাল এইটো সঁচাকৈ কৈছোঁ বিদ্যা মস্ত মঠাল সৰু আছে ডাইনাছৰৰ কণী সেইটো এই ডাইনাছৰ কান্দিছে পলা 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 ঐ পলা পলা ঐ পলা 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 ডাইনাছৰ কান্দিছে ফুটিব আৰু